তো সেই সদস্যজন কোন হয় তাৰ পিছত ভিডিঅ'টি আৰম্ভ কৰিম। আৰু এইখনেই হৈছে আমাৰ ঘৰৰ নতুন সদস্য এলটো VXI+। মানুহজনৰ হেঁপাহ আৰু ঘৰখনৰ আশা সৰু হ'লেও সকলোৰে মানে মৰমৰ হ'ব আজিৰ পৰা নতুন সদস্যজন। এয়া আমি আহি আমাৰ গন্তব্যস্থান পাই গ'লোহি। ইয়ালৈ আহিলে মোৰ কি অনুভৱ হয় জানেনে? নোহোৱা হৈ যোৱা সেউজীয়াবোৰে যেন ৰিঙিয়াই মাতে। সেউজীয়াই দিব পাৰে যি উশাহ, সেই উশাহক লৈয়েতো জীয়াই আছোঁ আমি। এই মন্দিৰটোৰ ভিডিঅ' মই আগতেও দিছোঁ, মোৰ প্ৰথম যেতিয়া মই ইউটিউবৰ ভিডিঅ' দিছোঁ। চ' আগৰ ভিডিঅ'টোও চাব আৰু এইটোও চাব আপোনালোকে। এয়া আমি এতিয়া গুপ্তেশ্বৰ দেৱালয় আহি উপস্থিত হ'লোহি। এয়া বাৰ বি হাই কৈ দিয়া। এতিয়া মই টিকলা হাই কৈ দিয়া। এতিয়া দৰ্শন কৰিম। তাৰপিছত আমাৰ এইখন হৈছে ঘৰৰ নতুন সদস্য। তাৰপিছত গাড়ীখন পূজা দিবলৈ আহিছোঁ আৰু দেখাই থাকিম কেনেকৈ কি কৰে। চ' চাই থাকিব। দিব মানে হয় নেকি? দিম আকৌ হয় নেকি? দাম কিমান? দিমৰ দাম কম। এইয়া ছাগলী আহে। দি আছোঁ ফোন ৰখা এক ছেকেণ্ড। আছে চাগে ন কাছ? কাছ থাকিব লাগে, দেখা নাপায় নহয়। দেখা নাপায় এতিয়া। আছে পানী আছে, পানী নুশুকাইতো। এয়া হেৰি যে হেৰিয়া সেইটো চুকত যে এইটো মাথাটো সোমাই গ'লগৈ।
আছে এই পানী কেতিয়াও নুশুকাই এইটো ব্ৰহ্মপুত্ৰ এইখনো পূজা কৰি আছোঁ ভাল লাগে অঁ মহাভাগে দেৱানাং কাৰ্যকে সৰ্বহিষ্ট ফলপ্ৰদ শ্ৰী শ্ৰী বিশ্বকৰ্মায় নমস্তে দিব্য সুকোষে নম পিনাক অষ্টমে নম এদেহি ভগৱান নালাগে এদেহি ভগৱাত্তম্বে নাগ মাতা বৰপদে মনসাই চিন মিত্ৰ ৰক্ষাং পূৰ্ব পানীমে শৰণাগত দিনা ফোন পৰিত্ৰাণ পৰাই দেৱানাং কাৰ্যকে করুণাময় সাগরায় পরপুরে কুণ্ডল শিব যথায় নম এই ঠুকু শিব ওষুধ মহাদেব ওষুধ দিতে এয়াই হৈছে ঐতিহাসিক উদ্দেশ্য দেৱালয় য'ত সকলোৱে বহুত দূৰৰ পৰা আহি ইয়াতে দৰ্শন কৰিলে মন্দিৰ দৰ্শন কৰা হৈ গ'ল এতিয়া আৰু ভিডিঅ'টো ইমানতে সামৰিব লৈছোঁ চ' আপোনালোকে চাব ভিডিঅ'টি আৰু ভাল লাগিলে লাইক আৰু কমেণ্ট কৰি দিব আৰু যিসকলে এই মন্দিৰটি দৰ্শন কৰিব এতিয়ালৈকে আহিব খুব ভাল লাগে খুব ধুনীয়া এটি পৰিৱেশত এই মন্দিৰটি অৱস্থিত তেতিয়াহ'লে আহিব আৰু